সেইখিনিৰ সময়ত গম পালোঁ মোৰ এই বেগটো মোৰ ৰুমত নাছিল। সকলোৰে জীৱনত ভাল বেয়া কিবা নহয় কিবা এটা থাকিবই, কিন্তু যদি নিগেটিভ কিবা এটা আহিছে, যদি কিবা এটা নিগেটিভ অহা যেনো লাগে সেইটো আপুনি পজিটিভলি ল'ব, গোটেই কামখিনি হৈ যাব। তো বি পজিটিভ। আৰু এইফালে আমি যাবলৈকে ৰেডি, তো যিমান যি ডকুমেণ্ট আছিলে গোটেইখিনি ভৰাই ল'লোঁ বেগত। আৰু এইফালে মাও ৰেডি হৈ আছে, হেলমেটত মাউণ্ট লগাই লৈছোঁ না ভাই। ৰঙা নীলা হৈ আছিল ইমান স্কুটি, ৰঙা আৰু ৰঙা এখন ছোৱালীৰ কাৰণে। अब तेरे बिना यहाँ मेरी सांसें जैसे बिना निंदिया की रातें हैं। আৰু ডকুমেণ্টেশ্যন কৰি আহি স্কুটিৰ কাষ পাইছিলোঁ। এইফালে চাওক কি ডেম এটা আছে, কি হ'ব। তো গোটেইখিনি ট্ৰেন্সফাৰ হৈয়ে গ'ল, গোটেইখিনি ডকুমেণ্টেশ্যনৰ কাম হৈয়ে গ'ল। এতিয়া আৰু স্কুটিখন চেঞ্জ কৰি দিব নোৱাৰে। एक पल में वार दूं। এইখন চলাই এনে স্মুথ বাৰু, কিন্তু বহুত বেছি অলপমান হালকা। আৰু 40 উঠোৱাৰ পিছত আৰু 60লৈকে গ'লে গাড়ীখন ভাইব্ৰেশ্যন আৰম্ভ হৈ যায়। আৰু স্পীড ব্ৰেকাৰত উঠালেতো ক'বই নালাগে। यहाँ मेरी सांसें जैसे बिना निंदिया। হেল্ল' এভৰিৱান, দিছ ইজ শশাংক এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। তো বহুত দিন ধৰি ব্লগ দিয়া হোৱা নাছিলে, আৰু মই এটা পষ্ট দিছিলোঁ যে কিছুমান পাৰ্চনেল চিটুৱেশ্যনৰ কাৰণে, পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই ব্লগ দিব পৰা নাছিলোঁ। তো আজি বহুত দিন মই ব্লগ দিব গৈ আছোঁ। তো অলপমান চিটুৱেশ্যনটো অকণমান হেণ্ডেল হোৱা টাইপ লাগিছে। তো আজি ৰাতিপুৱা, আজি হৈছে সোমবাৰ, আৰু আজি ৰাতিপুৱা ঘৰৰ পৰা আহিছিলোঁ মাত্ৰ। আপোনালোক সকলোৱে যোনে যোনে মোৰ ব্লগ চায় তেওঁলোকে গম পায় যে মই সোমবাৰে ঘৰৰ পৰা আহোঁ, আৰু আহি পাওঁতে দুপৰীয়া হৈ যায়। দুপৰীয়া আহি অফিচ কৰিলোঁ, কৰি এতিয়া যিহেতু গম পাইছে লাইট জ্বলি আছে, ইফালে লাইট জ্বলি আছে। তো এতিয়া গৈ আছোঁ মই আকৌ ঘৰ গৈ আছোঁ। আজি গৈ আছোঁ ৰাতি নাইট ট্ৰেভেল কৰিম। তো কেনেকৈ যাওঁ কি যাওঁ গোটেইখিনি আপোনালোকে গম পাব, আৰু কিয় গৈ আছোঁ সেইটো আপোনালোকে ব্লগটো সকলোকে চাই থাকিলে নিশ্চয়কৈ গম পাব। তো আমি চলতেহে। আৰু এতিয়া বাজি আছে এপ্ৰক্স 5:50। তো এতিয়া জলদি ওলাইছোঁ, কাৰণ 6টা বজাত ইয়াৰ পৰা ৰঙাপাৰালৈকে যাব লাগিব, আৰু ৰঙাপাৰাৰ পৰা যাম ট্ৰেইনত। তো চলো আমি চলতেহে। আৰু এইফালে মোৰ লাগেজ ৰেডি। এইটো বেগ লৈ আহিছিলোঁ, এইটো বেগ লৈ নাযাওঁ। মায়ে ৰাতিপুৱা হ'লে টিফিন দি পঠায়, এইটো টিফিন দিয়ে। তো যেনেকৈ টিফিন আনিছিলোঁ, খালি ভাতটো খালোঁ, দুপৰীয়া ভাতটো খালোঁ, ভাত দি পঠাইছিলে। তো ইয়াতে বাৰু আছে, মোৰ কিটচেনত আছে, চব বনোৱা ব্যৱস্থা আছে। তথাপিও মায়ে দি পঠায়, কাৰণ অহাৰ দিনা কষ্ট হয় কাৰণে মায়ে দি পঠাইছে। তো সেইখিনি খালোঁ, আৰু যেনেকৈ আছিলে সেনেকৈ ল'লোঁ বেগ, অনলি বেগ ল'ম। আৰু এইফালে এইবাৰ লৈ আছোঁ মোৰ হেলমেটটো। তো বহুতে চাগে গেছ কৰিছে কিবা এটা নতুন মটো ব্লগ ছেটআপত দেখা পাব আপোনালোকে মোক নেক্সট ডে, মানে অহাকালি ব্লগটো সেইকাৰণে শেষলৈকে চাবলৈ নাপাহৰিব। তো চলো চলতে। আৰু এইফালে গৈছিলোঁ, কিন্তু উভতি আহিব লগা হ'ল। এইটো কাৰণে উভতি আহিব লগা হ'ল, যিখন ট্ৰেইন যাব বুলি আছিলোঁ ৰঙাপাৰাৰ পৰা পাঠশালা ষ্টেচনলৈকে, সেইখন ট্ৰেইন হৈ গ'ল কেঞ্চেল। তো বহুত বেছি ট্ৰাই কৰিলোঁ, কিন্তু বহুত বেছি উল্টা ৰুট হৈ যাব মোৰ। মই যদি ৰঙাপাৰাৰ পৰা যাওঁ, গুৱাহাটী লাইনতো গুচি যাওঁ যদি, বা ৰঙিয়াটো নামি লওঁ যদি, ৰাতি 2টা বাজিব। ৰাতি 2টা বজাত মই একো ট্ৰেন্সপৰ্টেশ্যনৰ একো সুবিধা নাপাম। গুৱাহাটী যদি গুচি যাওঁ ৰাতিপুৱা 5টা বাজিব। 5টা পিছত যদি মই আকৌ ঘৰ আহোঁ, গোটেই দিনটো ৱেষ্ট এনেকৈ যাব, ৰাতি টোপনি ক্ষতি। তো তাতকৈ মই ৰিটাৰ্ণ আহি গ'লোঁ। যাত্ৰাই বেয়া, কিন্তু যাত্ৰা বেয়া হ'লেও নিগেটিভ ভাবা নাই। ৰাতি আকৌ ট্ৰাই কৰিম, বাছ ছুপাৰত যাব ট্ৰাই কৰিম। তো আপোনালোকেও কওঁ, এইটো সুযোগতে কথা এটা কৈ থওঁ, যদি সকলোৰে জীৱনত ভাল বেয়া কিবা নহয় কিবা এটা থাকিবই, কিন্তু যদি নিগেটিভ কিবা এটা আহিছে, যদি কিবা এটা নিগেটিভ অহা যেনো লাগে সেইটো আপুনি পজিটিভলি ল'ব, গোটেই কামখিনি হৈ যাব। তো বি পজিটিভ। বাছখন পাব লাগে, যদি মোৰ কপালত আছে নিশ্চয় পাম। আৰু এইফালে এটা বহুত ডাঙৰ চিন হৈ গৈছিলে, বহুত মানে বহুত ডাঙৰ। মই ইফালে এতিয়া বাজি আছে 8:43, আৰু 8:30 বজাত মই ভাবিছিলোঁ 9:30 বজাত মই ইয়াৰ পৰা ওলাই যাম বাছৰ কাৰণে। তো ওলাই যোৱাৰ আগত যিখিনি বস্তু আছিল ঠিক ঠাক কৰিম বুলি ভাবিছিলোঁ, আৰু সেইখিনি সময়ত গম পালোঁ মোৰ এই বেগটো মোৰ ৰুমত নাছিলে। তাৰপিছত কিবাকৈ গৈ, মানে মালিকৰ ল'ৰাটোৰ লগত গৈ পেলাই কিবাকৈ গৈ পেলাই বেগটো পালোঁ, যিখন ট্ৰেইনত যোৱাৰ কাৰণে, যিখন মেজিকত উঠিছিলোঁ ৰঙাপাৰা যাবৰ কাৰণে, সেইখন মেজিকত আছিলে। আৰু তলত ভৰাই থৈ দিছিলে ড্ৰাইভাৰ। ভাগ্য ভাল, একো এটা লছ নহ'ল।
বেগত বাইকৰ চাবি আছিলে, কেমেৰা পৰ্যন্ত আছিলে, বহুত কিবা কিবি ডকুমেণ্ট আছিলে, কিন্তু অল ইজ ৱেল। নাজানো কিয় এনেকুৱা হৈ আছে, এবাৰ ট্ৰেইন মিছ, কেনচেল, এবাৰ অমুক এইটো হৈছে। তো ফাইনেলি টিকেট কাটি আনিছোঁ ইয়াৰ পৰা। পাটাচা গৈছিলোঁ, নাইট ছুপাৰ আছে, তো 9:30 বজাত ইয়াৰ পৰা যাব লাগিব। নয়নের মোক থৈ আহিব, মানে মালিকৰ যিজন ল'ৰাজনে থৈ আহিব বালিপাৰাত। তাৰপৰা মই ডাইৰেক্ট নাইট ছুপাৰত যাম। তো কাছ নাইট ছুপাৰত উঠোঁ। তো ব্লগটো শেষলৈকে চাওঁ, আপোনালোকে চাই থাকিব, চাওঁ যাব পাৰোঁ নে নাই ঘৰ। কিন্তু বহুত বেছি এফৰ্ট দি আছোঁ ঘৰ যোৱাৰ কাৰণে, বহুত বেছি মনো গৈ আছে। আজি আহিছোঁ যদিও আৰু যাব মন গৈ আছে। তো চব ঠিক হৈছে, অল ইজ ৱেল। আহি পাই গ'লোঁ বালিপাৰা চেণ্টাৰত। এইফালে আছে বালিপাৰা চেণ্টাৰ। তো লেটছ চি কেতিয়া বাছ আহে। তো বাছ আহিলে ইয়াৰ পৰাই উঠিম। আৰু এইফালে কিবাকৈ বাছখনত উঠি ডাইৰেক্ট বহি লৈছিলোঁ, আৰু এতিয়া ব্ৰেকৰ কাৰণে ৰৈছে। তো কিবা এটা খাই লওঁ। আৰু এইফালে আহি পাই গৈছিলোঁ ৰঙিয়া। আৰু ৰঙিয়া আহি অলপমান আৰু ছেকেণ্ড ব্ৰেক এটা দিছে ইয়াতে। তো অলপমান পিছত পাই যাম ঘৰ। আৰু এইফালে আমি বাছৰ পৰা নামি এতিয়া গৈ আছোঁ ঘৰলৈকে। এইখিনি খোজকাঢ়িয়ে যাওঁ। আৰু এতিয়া বাজি আছে এপ্ৰক্স দেখাই আছোঁ 3:34, 4:00 বাজিব ঘৰ গৈ পোৱালৈকে খোজকাঢ়ি পেলাই। তো যাওঁ। বাছত আধা টোপনি হৈছে, আধা টোপনি হোৱা নাই। তো বাকীখিনি আপোনালোকে ৰাতিপুৱা গম পাই যাব। তো এতিয়া ডাইৰেক্ট ঘৰ যাওঁ, আৰু কালি ডাইৰেক্ট ৰাতিপুৱা আপোনালোকক ব্লগ পাই আছোঁ। তো চলো। আৰু এইফালে ৰাতিপুৱা বেলেগ কাম নাই, আগতে আহিছিলোঁ গাড়ী ধোৱা। তো এইফালে আজি চিলিণ্ডাৰ ল'ব আহিছোঁ। তো ইয়াৰ পৰা গৈ পেলাই ৰেডি হ'ব লাগে। তো মাৰ লগত যাম বাছত। তো আমাৰ চবে জানেই স্কুটি দি আছে, চৰকাৰী স্কুটি ভাইটিহঁতক। তো ভাইটিৰো হাই ছেকেণ্ডেৰীত মাৰ্ক ভাল আছিলে, তাৰ কাৰণে তাকো স্কুটি দিব। নীলা কালাৰৰ দিব বুলি শুনিছোঁ, মানে নীলাই দিব। তো সি আজি যাব নোৱাৰে। তো সি যাব নোৱাৰে আৰু মায়েও চলাই আনিব নোৱাৰে। তো মই সেইকাৰণে আহিছিলোঁ। তো যাম অলপ পিছত ঘৰ যাই লওঁ ফাৰ্ষ্ট, গা চা ধুই ফ্ৰেছ হৈ তাৰ পৰা ওলাই যাম। আৰু এইফালে আমি যাবলৈকে ৰেডি। তো যিমান যি ডকুমেণ্ট আছিলে গোটেইখিনি ভৰাই ল'লোঁ বেগত। আৰু এইফালে মাও ৰেডি হৈ আছে। তো পুতেকৰ নীলা স্কুটি ল'ব, মাকেও নীলা কাপোৰ পিন্ধি ওলাইছে। ভাবিছোঁ এইফালে অল ছেট, হেলমেটত মাউণ্ট লগাই লৈছোঁ। এইফালে বেগ, ডকুমেণ্ট বগেৰা চব লৈ লৈছোঁ। চাব লাগে, বহুত দিনৰ মূৰত গোপৰত ব্লগ বনাই আছোঁ। আৰু গেটআপটো চাওক। हौले से धीमे से मुझको बाहों में भर लो ना तुम। আৰু এইফালে আহি পাই গ'লোঁ BH কলেজ। তো বাছৰ পৰা নামিলোঁ। তো এইখনতে দিব বোলে, গোটেই স্কুটি যিমান আছে গোটেইখিনি দিব। ভিতৰত আছে নেকি, এতিয়ালৈকেতো দূৰ দূৰণিলৈকে স্কুটি দেখাই পোৱা নাই। তো বয়ছ হোষ্টেলৰ চাইডে দিছে বুলি শুনিছোঁ। তো সেইফালে গৈ লওঁ, গৈ পেলাই আপোনালোকক দেখাই আছোঁ কিমান কি ষ্টক আছে। আৰু এইফালে চাওক না ভাই, ৰঙা নীলা হৈ আছিল ইমান স্কুটি। ৰঙা আৰু ৰঙা এখন ছোৱালীৰ কাৰণে। अब तेरे बिना यहाँ मेरी सांसें जैसे बिना निंदिया की रातें हैं। और तू ही मेरे दिल की। আৰু ডকুমেণ্টেশ্যন কৰি আহি স্কুটিৰ কাষ পাইছিলোঁ। এইফালে চাওক কি ডেম এটা আছে, কি হ'ব। তো গোটেইখিনি ট্ৰেন্সফাৰ হৈয়ে গ'ল, গোটেইখিনি ডকুমেণ্টেশ্যনৰ কাম হৈয়ে গ'ল। এতিয়া আৰু স্কুটিখন চেঞ্জ কৰি দিব নোৱাৰে। তো বাকী ক'তো একো ডেণ্ট নাই। আৰু এইফালে বহুত কোৱাৰ পিছত এইখন চেঞ্জ কৰি দিব ওলাইছে, গাড়ীখনটো চেঞ্জ কৰি দিব নোৱাৰে। তো এই পেনেলটোৱে চেঞ্জ কৰি দিব, বেলেগ এখনৰ পৰা খুলি চাগে লগাই দিব, কি বা কৰে। ফাৰ্ষ্ট নিদিওঁ বুলিয়ে কৈছিলে, কিন্তু এনেকৈ স্কুটিখন কিয় নিম। মই ক'লোঁ এনেকৈ হ'লে স্কুটিখন নিনো, থৈ যাম। এনেকৈ কিবা কিবি কোৱাৰ পিছত ফাইনেলি পেনেলটো চেঞ্জ কৰি দি আছে।
তো চাওঁ লেটছ চি। আৰু এইফালে পেনেলটো খুলি দিলে আৰু এইফালে চিলেক্ট কৰিছোঁ এইখন স্কুটি। তো সেইখন স্কুটিৰ পৰা পেনেলটো আনি ইয়াত লগাব, ইয়াৰটো পেনেল গৈ তাত লগাব। তো এইফালে খুলি আছে পেনেলটো, তাৰপিছত ইয়াত লাগি যাব, তাৰপিছত আৰু একো প্ৰব্লেম নাই, স্কুটিখন আৰামছে লৈ যাব পাৰোঁ ইয়াত। আৰু এইফালে স্কুটিখন উলিয়াই এনে ফাৰ্ষ্ট কামটো হৈছে ফিউল আপ। তো এইফালে ফিউল আপ হৈ আছে, চাওঁ ফুল টেংক কিমানত হয়, চাগে 500 আতিব, তাতকৈ বেছি কিনো আতিব। তো লেটছ চি। 500 মানে আছে না আছে বেছি নাপায়। আৰু এইফালে ফাইনেলি মটো ব্লগত বহুত দিনৰ মূৰত তো গোপ্ৰটো লগাই ল'লোঁ হেলমেটত। আৰু এইফালে মোৰ পিছত মাও বহিছে, কিন্তু মাক অলপ দূৰ নি পেলাই ইয়াৰ পৰা নিনিওঁ, তো মাক উঠাই দিম বাছত। তো বাকী ছেটআপটো কৰি লওঁ, কি হৈ আছে কি হৈ নাই। মোবাইলৰ কেমেৰাটো এইকাৰণে উলিয়াই লৈছোঁ, ছেটআপটো ক'ত কি আহি আছে। তো ডাইৰেক্ট ইয়াৰ পৰা ওলাই যাওঁ এতিয়া। আৰু এইফালে আমাৰ ফিউল আপ হৈ গ'ল, আৰু এতিয়া ওলাই গৈ আছোঁ। তাৰপিছত মিটাই অহা নাই। तेरी खुशियों की खातिर ये दुनिया में मेरी एक पल में वार दूं। सुन जरा मेरे पास आ, अब बैठे हैं हम भी यहाँ दिल के दरमियाँ। बारिशें हैं तेरी बातों पे मैंने सजा ली है दुनिया यहाँ दिल के दरमियाँ। আৰু এইফালে আহি পাই গ'লোঁ কাজিৰঙা ধাবা হাউলি। তো বেছি জোৰত যোৱা নাই, লাহে ধীৰে গৈ আছোঁ, তো একো দূৰত নাই। আৰু এইফালে আহি অলমষ্ট ভৱানীপুৰ পাম আৰু, কিন্তু স্কুটিখন চলাই এনে স্মুথ বাৰু, কিন্তু বহুত বেছি অলপমান হালকা। আৰু 40 উঠোৱাৰ পিছত আৰু 60লৈকে গ'লে গাড়ীখন ভাইব্ৰেশ্যন আৰম্ভ হৈ যায়। আৰু স্পীড ব্ৰেকাৰত উঠালেতো ক'বই নালাগে, একদম বহুত বেছিয়ে দুৰ্বল। দিয়ক একো নাই। আছে দেখো যাব মা। আৰু এইফালে মাক মই উঠাই দিলোঁ বাছত, আৰু এতিয়া ইয়াৰ পৰা মই চলো যাম। তো বাকী যিখিনি ক'ব লগা আছে গাড়ীখনৰ মানে স্কুটিখনৰ ৰিভিউ গোটেইখিনি আপোনালোকক জনাই আছোঁ। তো চলো ইয়াৰ পৰা যাওঁ। আৰু এইফালে মাক বিদায় দিলোঁ। তো এতিয়া আৰু টেনশ্যন নাই, আৰু আগত গৈ স্কুটিখন ধুব লাগিব। ফোন কৰিছোঁ, মই এটা ৱাশ্বিং চেণ্টাৰ আছে চিনাকি লগৰ হয়, তো তাক কল কৰিছোঁ। তো ইয়াতে নুঠোঁ আৰু, তো গাড়ীখন যেনেকৈ আছে এনেকৈ লৈ আহিছোঁ, কাৰণ যাতে যদি মুচি দিওঁ পূৰা স্ক্ৰেচ বহি যাব, সেইটো কাৰণে ডাইৰেক্ট গৈ ৱাশ্বিং চেণ্টাৰক লৈ গৈ আছোঁ। পূৰা একদম চিলচিলা কৰি ঘৰত লৈ যাম, আৰু ঘৰত হ'ব পূজা। তো কৈ আছিলোঁ কি স্কুটিখন হালকা হ'লেও যিমান যি নহওক, ভাইটি এটা ভাল ৰিজাল্ট কৰি পেলাই স্কুটিখন পাইছে। তো ইউজ কৰি থাকক, সি বাৰু কথা নাই। এই নৰ্মেল বজাৰত অহা, ঘৰ ওচৰে পাজৰে যোৱা, আলহী ঘৰত যোৱা, ওচৰতে গাঁও ঘৰত যোৱা, এইবোৰৰ কাৰণে ঠিক ঠাক। আৰু মাইলেজো চাগে ভালে হ'ব লাগে মোৰ লগতে। ফুল টেংকি কৰিছিলোঁ যদিও এতিয়ালৈকে কাটাৰ হেৰফেৰ একো হোৱা নাই। অলমষ্ট 30+ কিলোমিটাৰ মই চলালোঁ, তো মাইলেজো চাগে ভালে হ'ব। তো ওচৰ পাজৰত বজাৰ চজাৰ যাবলৈকে গাড়ীখন পাৰফেক্ট বাৰু। बुलाती है बिस्तर से यूं गिराती है कि सोऊं मैं बाहों में बस तेरी। আৰু এইফালে আহি পাই গ'লোঁ পাঠশালা, আৰু অলমষ্ট 4-5 কিলোমিটাৰমান আছে ঘৰলৈকে। তাৰে আগতে মাজতে ধৰ্মতলাত কৰি ল'ম গাড়ী মানে স্কুটিখন ৱাছ। তো তালৈকে যাওঁ।
এইফালে আহি পাই গ'লোঁ মই ৱাশ্বিং চেণ্টাৰৰ স্কুটিখন জল্দি জল্দি ধুই ল'ম। সেইফালে মা বোলে গৈ পেলাই কল কৰিছিলে। তো এইফালে মায়ে পূজাৰ যোগাৰ কৰিছে, তো জল্দি জল্দি গৈ স্কুটিখন ধুই লওঁ আৰু ধুই লৈ পেলাই ইয়াৰ পৰা ওলাই যাম। गिराती गीसों में बाहों में बस तेरी जब बारिशें बरसती हैं पागल जैसे আৰু এইফালে তাৰ পৰা ওলাই আহিলোঁ আৰু এইফালে জল্দি জল্দি ঘৰ যাওঁ। এইফালে ভৰিখন অলপমান চাই চিতি আছোঁ, কাৰণ কি হৈছে ধুই দিছে যে জোতাৰ ধুলাব লাগিব কাৰণে অলপমান হেৰি লাগি আছে, কাৰণ নতুন স্কুটি যিমান যি হ'লেও। তো এইফালে মা ৰখি আছে পূজাৰ কাৰণে। তো জল্দি জল্দি ঘৰ যাওঁ, আন্ধাৰ হৈছে। তো এদিন নেক্সট যেতিয়া ঘৰ আহিম তেতিয়া ভালকৈ ভিডিঅ' বনাম, স্কুটিখনৰ ভালকৈ ৰিভিউ দিম, ক'ত কি কেনেকুৱা ছিষ্টেম, কেনেকুৱা কি মাইলেজ, গোটেইখিনি এভৰিথিং আপোনালোকক জনাই আছোঁ। তো এইটো ব্লগ আপোনালোকে যেতিয়ালৈকে পাব তাৰে এসপ্তাহ পিছত আপোনালোকে ধুনীয়াকৈ সেইটো ব্লগো পাই যাব। तो इतना घर जाओ, बेसी देरी न करो। तो चलो अभी चलते हैं और घर पे मिलते हैं। ना फैले अब कभी भी तुझे इतना प्यार दूं, हाँ, तेरी खुशियों की खातिर ये दुनिया में मेरी एक पल में वार। और এইফালে আমাৰ কালভাৰ পাই গ'লোঁ, ঘৰৰ ৰাস্তাত সোমাই দিলোঁ। এতিয়া বাছ কাৰ পালোৱে মাত্ৰ। তো ভাইটি আছে ঘৰত আৰু এইফালে মায়ে যোগাৰ কৰি আছে। তো বাছ 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 পাই গ'লোঁ। লাগি আছে মালিক। এইফালে আমাৰ পূজা। এইফালে আমাৰ মালিক স্কুটিৰ। बारिशें बारिशें